নমস্কাৰ ৰাইজ, কি খবৰ আপোনালোকৰ? আশা কৰো আপোনালোকৰ সকলোৰে ভাল। মই অসম মৰিগাঁও ডিষ্ট্ৰিক্টৰ পৰা MahfuDutta মোৰ নতুন এটা ৰষ্টিং ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালো। তো ৰাইজ, এইটো হৈছে 2026ৰ মোৰ প্ৰথমটো ভিডিঅ' আৰু আপোনালোকলেও নতুন বছৰৰ বহুত বেছি শুভেচ্ছা থাকিল আৰু ধন্যবাদ সকলোকে যিখিনিয়ে মোক উইশ কৰিছে, বহুত বেছি উইশ কৰিছে। মই ভবাতকে বেছি উইশ কৰিছে। 31st আছিলে মোৰ বাৰ্থডে। তো আপোনালোকে বহুত বেছি উইশ কৰাৰ কাৰণে থ্যাংক ইউ সো মাচ। তো এইটো বছৰত মই আৰু বহুত ধামাকা কৰিম বুলি আছো। বাস অসম আহিবলৈ এক্সাইটেড হৈ আছো এবাৰ, আৰু অসম আহি মই এবাৰ বহুত নতুন ভাল কাম কৰিম আৰু আপোনালোকক আৰু ইমপ্ৰেছ কৰি গৈ থাকিম। তো আজি দেৰি নকৰি ভিডিঅ'টো জলদি ষ্টাৰ্ট কৰি দিওঁ। এইকেইদিন মানে মোৰ ইনষ্টাগ্ৰাম ফিডটো বৰবাদ। মানে যেতিয়াই অপেন কৰো ইনষ্টাগ্ৰামটো তেতিয়াই মোৰ মানে এই বোৱাৰী কেইজনীয়ে ভিডিঅ' আহি থাকে। মানে কোনোবাই চাদৰ মেখেলা পিন্ধি আধা ওলাই আহিছে, কোনোবাই কিবা কৰি আছে, কোনোবাই গিয়েকৰ লগত শুই আছে, এসোপাও ভিডিঅ' বনাই আছে। মানে তাৰপিছত মই ভাবিলো নাই প্ৰথম ৰষ্টিংটো ইহঁতকে কৰি দিয়া যাওক। তো এখেতৰ যে হাতখন আপোনালোকে দেখি আছে, আপোনালোকে ভাবিছে নেকি সেই হাতখন বেলেগৰ? বাইদেউৰ হাজবেণ্ড আছে। তাৰ পিছতো বাইদেৱে মানে নিজে হাতখন দি কুকৰ্মবিলাক কৰিব লগা হৈছে। এতিয়া মই আৰু এটা ভিডিঅ' দেখা, তাতে গম পাব হাতখন কাৰ। এয়া দেখিছেনে? নিজৰ হাতেৰে মানে কুকৰ্ম কৰিব লগা হৈ গৈছে। কিয় বাইদেউ, কিয়? আপোনাৰ মতাটো চোন আছে, আপুনি চোন মতাটোৰ লগত চোন ভিডিঅ'ই বনাই শুই থাকা। আৰু এটা বৰ সাংঘাতিক ভিডিঅ' পোষ্ট কৰিছে ৰাইজ, মই আপোনালোকক দেখাই আছো, তাৰপিছত কথাখিনি কম। মানে এনেকুৱা ধৰণৰ পোষ্টটো আজিকালি ইনষ্টাগ্ৰামত কৰা হ'ল, তাকো আমাৰ অসমৰ বোৱাৰীখিনিয়ে। ভাবিলে অকমান লাজ লাগিব লগাও কথা, বাট একো কথা নাই। নিজৰ প্ৰাইভেট টাইম খিনি যিহেতু বাইদেউ ইমানখিনি দেখাই দিলে, বাকীখিনিও দেখাই দিব পাৰিলে হয়। মানে আমাক এক্সাইটমেণ্ট দিছে যদি আৰু অলপ বেছিকে দিলে হয়, আৰু অলপ বেছিকে চালো হয়, ভাল লাগিলে হয়। সেই আধাখিনিনো কিয় দেখাই পেলাই লালচ দিব লাগে? মই মানে এই বাইদেউ গৰাকীৰ ইমানেই ভিডিঅ' পাইছো, মোৰ তাত ফিডত মানে কালি খুব আহিছে। তাৰপিছত মই গৈ লৈ পেলাই একাউণ্টটো খুলি চালো, তাতে গৈ দেখিলো বাপৰে, গিৰিয়েকৰ লগতচোন এনেধৰণৰ পোষ্টো থাকে। মানে অসমখন সলনি হৈ গৈছে নেকি? মানে কিবা আমেৰিকা হৈ গৈছে নেকি? মানে তাৰপিছত গৈ লৈ পেলাই মই চালো যে এই ভিডিঅ'টো পালো যে কম্বলৰ তলত আধা ওপৰৰ খিনি দেখাই আছে। তাৰপিছত মই বোলো বাকীখিনি কিয় নেদেখালে? সেইখিনিও দেখাই দিব পাৰিলেহেঁতেন, ইমানখিনি যদি দেখাইছে। মানে পগলা হৈ গৈছে মানুহবিলাক যে ইনষ্টাগ্ৰামৰ পিছত পগলা হৈ গৈছে। ইনষ্টাগ্ৰাম আৰু ফেচবুকটো খুলিব আৰু নোৱাৰি, সেইটোতো আৰু অঘাইতং। মানে বোৱাৰী বিলাক, বেছিভাগ বোৱাৰী, আৰু চবৰ কথা কোৱা নাই দেই, নহলে আকৌ কিছুমানৰ গাত লাগিব, কব আমাক কিয় কৈছা বুলি। চবকে কোৱা নাই, কিছু সংখ্যকক কৈছো। ইমানেই পগলা হৈ গৈছে, মানে ইনষ্টাগ্ৰামৰ পিছত ইমানেই পগলা হৈ গৈছে, নিজৰ প্ৰাইভেচি বোলা একো বস্তুৱে নাইকিয়া কৰি পেলাইছে। চব মানে ইনষ্টাগ্ৰামে চব সৰ্বা হৈ গৈছে ইনষ্টাগ্ৰাম। আৰু ইনষ্টাগ্ৰামে ভাল আইডি বিলাক দিব সাসপেন্ড কৰি পেলাই, দিব কিবা প্ৰব্লেম কৰি পেলাই, কিন্তু এইবিলাক আইডি কিয় সাসপেন্ড নকৰে? মানে মगर क्यों? এইবিলাক আইডি বেন কৰি দিব লাগে, ডাইৰেক্ট বেন। এনেকুৱা ভিডিঅ' পোষ্ট কৰিব, আধা উলংগ পোষ্ট কৰিব, ডাইৰেক্ট বেন। এনেকুৱা হ'ব লাগে, তেতিয়াহে ভাল লাগে। এই চাদৰৰ আচল কেইটানো এই চিটিকে কিয় দি ল'ব লাগে? সেইখিনি নিদিলে হ'ল, সেইটো এনেকে ঘূৰাই লৈ পেনি বনাই ললেই হ'ল। সেই চিটিনো কিয় দিব লাগে? নামত চাদৰ মেখেলা কিয় পিন্ধিব লাগেনো? যদি আপুনি ছোৱালী থাকিলে হয়, তেতিয়া কোনেও আপোনাক প্ৰপ'জ নকৰিলে হয়, লাইন নামাৰিলে হয়। এতিয়া মানে কি জানা, বেলেগৰ বস্তুবিলাকৰ সোৱাদটো বেছি। এতিয়া এক্সাম্পল হিচাপত চোৱা, নিজৰ ঘৰত লাগিলে যিমানেই আম নাথাকক কিয়, কিন্তু বেলেগৰ আম গছজোপাত ফৰমতি মাৰি সেই আমটো খোৱাৰ যিটো সোৱাদ, সেইটো নিজৰ ঘৰৰ আমত নাই নহয়। আপোনাক মানে লাইন মাৰিলে একো প্ৰব্লেম নাই, কাৰণ আপোনাৰ গোটেই খৰচা পাতি যিমান যি আছে চব আপোনাৰ হাজবেণ্ডজনৰ ওপৰত। কিন্তু এতিয়া যদি আপুনি ছোৱালী হলে হয়, গোটেই বস্তুখিনি তাৰ ওপৰত আহি গলে হয়, কিয় লাইন মাৰিলে হয়? এয়াই কি কৰিব নোৱাৰে ৰাইজ, কি মানুহ কি কৰি পেলালে। বুকুখন কেতিয়াবা কটিত থকা হ'ল আকৌ। মানে ভিডিঅ' বনাব পাৰিলে হ'ল, টিকা চিকা ওলাই পেলাই। বাকী লাগিলে গানটো অৰ্থ যিয়ে নহওক, ভাৰমে যায় গানৰ অৰ্থ। আগৰফালে আৰু পিছৰফালে দেখাই পেলাই ভিউজ এটা ল'লেই হ'ল। এখেতে আকৌ নতুনকে আকৌ ছোৱালী ৰূপ ধাৰণ কৰিছে নহয়। ধাৰণ কৰাৰ পিছৰ পৰা মানে সেয়াই দেখাই আছে আৰু 1 লাখ ফলোৱাৰ্ছো কৰি ল'লে। মানুহবিলাক কম থাৰ কিনে, ফলো কৰি থোৱা কেইটাক কৈছে তাতে কম থাৰ কিনে। প্ৰেম কৰিলে অকণমান কমকৈ কৰিব লাগে, বেছিকৈ কৰিলে বাচ্চা হৈ যায়। কি অৰ্থ আছিল কথাটোৰ?
কি অৰ্থ আছিল বুজি নাপালো বাই দ্য ৱে এখেতক চিনি পাইছে নে ৰাইজ ইন্ট্ৰডাকচনটো দি দিছো বহি আছো ৰ'দতে মেলি মেলি ইমান ঠাণ্ডা লাগে ৰ'দ দিলেও গৰম লাগে গৰম দিনত গৰম কেলা ঠাণ্ডা দিনত ইমান ঠাণ্ডা মেলি মেলি বহি থাকিবলগীয়া হৈছে মেলি মেলি বহি আছে তাই আৰু ঠাণ্ডা লগা জেগা নাই এখেতক আগতো 2-3 মান ধুই থৈছো এখেতৰ লক্ষণ বিলাক সলনি হোৱা নাই আজিও এখেত সেই কণী কল এইবিলাকৰ ওপৰতে আছে এতিয়া তেওঁ ৰিসেন্ট ভিডিঅ' কেইটামান আপোনালোকক দেখাও মানুহজনী কিবা এবনৰ্মেল নিচিনা ক'ত জপিয়াই ফুৱে উলমি ফুৱে মানে ভিডিঅ' কেইটামান দেখাইছো চাই লওক কণীৰ দাম বৃদ্ধি হৈছে গাইজ ঠাণ্ডাৰ দিন যে গৰম বস্তুৰ দামটো অলপতো বাঢ়িবই ন এইয়া কৈছিলো নহয় এখেতে কেতিয়া কণী গুটি কল এইবিলাকৰ পৰা আঁতৰ হবই নোৱাৰে এইবিলাকে কৈ থাকিব কাৰ কণী কি কণী ঘোলা হল কণী ফ্ৰেছ ওলাল এইবিলাকে মানুহজনী মানে টপিক ইনষ্টাগ্ৰামটো খালি কণী আৰু কল এসোবা কথাই কবলৈ আহে এইয়া কৈছিলো নে অকমান এবনৰ্মেল নিচিনা মানুহজনী কিনো জলিয়াই জপিয়াই অ'ত ত'ত ঘূৰি ফুৰা সেইসোপাই ইনষ্টাগ্ৰামত পোষ্ট কৰি দিয়ে আগতে ফেচবুকটো বেয়া পাইছিলো আজিকালি ইনষ্টাগ্ৰামটো সেই ফেচবুকতকে কম হৈ থকা নাই হাতাৰা হৈ গ'ল তাতকে ফাটিলে ফাটাতে আৰু কিমান ফাটিব বাইদেউ হুলুঙা বাৰী সোমাই যাব কোনে পাৰিবা কমেণ্ট কৰিবা দেই কি কণীত বহিব পাৰি কোনে জানা কমেণ্ট কৰা এখেতৰ কণীৰ কাহানীটো এতিয়াও শেষে হোৱা নাই এতিয়া কওকচোন ৰাইজ কি কণীত বহিব পাৰি এই আপুনি খোৱা কণীটো যে হেতুতে বহিব পাৰি এয়া এহাল মাৰ্কেটত নতুনকে নামি লৈ পেলাই যে মানে ইমান পোকৰ জ্বলাই আছে ল'ৰাবিলাকৰ ইমান পোকৰ জ্বলাই আছে মানে বুঢ়া ধুনু আৰু তাৰ ফুল কুমলীয়া ধুনুৱে বন্ধ কৰি দিয়ক আৰু ককা বন্ধ কৰি দিয়ক কাৰণ ল'ৰাবিলাকৰ ইতিমধ্যে পোকৰ জ্বলি শেষ আৰু এখেতক আকৌ ৰোষ্ট কৰিলে আকৌ এটা জমনি কথা দেই আপোনালোকক শ্বেয়াৰ কৰো এখেতক মানে ৰোষ্ট কৰিলে এখেতে কমেন্ট দিয়ে মানে এখেত বোলে ৰজা বোলে কৰোবাৰ বোলে হেৰি তাইক মানে ধুনুক ফুল কুমলীয়া ধুনুক জয় কৰিব পাৰিছে তো সেইটো কাৰণে ৰজা বুলি কয় कौन है ये लोग कहां से आते हैं বৰদেউতাটোলে মানে মোৰ মানে এটা একদম পোনপটীয়া প্ৰশ্ন আপুনি মানে ফিল্টাৰ কিয় লগাই ভিডিঅ' বনাই মানে আৰু ফিল্টাৰ যে বনাব তাৰ আইলেছেছ গিলাল দৌৰি থাকে আৰু আপুনি এনেকুৱা ভিডিঅ' কিয় নবনাই যিটো ভিডিঅ' আপুনি লিপচিং জানে ক'বাত লিপচিং লৈ থাকে ক'বাত তাৰ মুখ লৈ থাকে কিয় এনেকুৱা ধৰণৰ ভিডিঅ' বনাই খালি যদি আপোনাৰ ভিডিঅ' যদি এনেকুৱাই বনাব মন আছে ধুনুক বুকুতে লৈ পেলাই এই বাকী ল'ৰাবিলাকৰ বুকু জ্বলাবলৈ যদি মন আছে আপুনিতো গানটো লিপচিং নকৰিলেও হয় ডাইৰেক্ট এই ধুনুক বুকুতে লৈ থাকিলে হয় মানে আপুনি লিপচিং কিয় কৰিব লাগে কোনে আপোনাক লিপচিং কৰিবলৈ বাধ্য কৰাই আছে চুলি তুলি নাই মানুহটো কিবা অদ্ভুত দেখে ফিল্টাৰডাল লগাই ললে फिर नया साल आ रहा है कैलेंडर बदल रहा है वक्त बदल रहा है और कैलेंडर और वक्त के साथ उससे पहले ही मैं बदल गया अपने छोटी धुनु के साथ পুৰণা জেনিলে মানুহজনৰ এতিয়াও ইমান মৰম ভিডিঅ' পোষ্ট কৰি থাকে তাৰপিছত ধুনুৰ লগত ভিডিঅ' পোষ্ট কৰি তাই আকৌ পোকৰ কিয় জ্বলাই এবাৰ বিয়াখন পাতিলে মানুহজনী পোকৰটো জ্বলাই শান্তি নাপালে আকৌ ধুনুৰ লগত ভিডিঅ' পোষ্ট কৰি তাই আৰু পোকৰ জ্বলাই থাকে যে মানুহজনীক শান্তি দিয়ক মাজে মাজে তাইকো মৰম চেলাবৰ কাৰণে এটা ভিডিঅ' আকৌ পোষ্ট কৰি দিয়ে তাইৰ লগতো মানুহজনক একে মানুহজনে মানে মিলাই ৰাখিব জানিছে বস্তুখিনি মিলাই ৰাখিব ল'ৰাবিলাকক কৈছো এনেকে মিলাই ৰাখিবলৈ শিকা দুজনী দুজনী नहीं मुझे खुद से हो जाएगा इतने सुंदर कैसे लग सकते हो यार जस्ट लुक एट द ड्रेस एंड फिटिंग फक नहीं 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 बहन ये बता के जाओ इतना कॉन्फिडेंस लाते कहाँ से हो हेलो আজি ঠাণ্ডা বতৰ কেনেকুৱা লাগিছে আপুনি আপুনি কি খাইছে মই যে মাৰ্কেট গৈ পেলাই কমলা আনিলোঁ হা তাৰপিছত ইয়াতে আৰু কমলা খাব লৈছোঁ আৰু আজি যিহেতু মঙ্গলবাৰ মই ভেজ খাওঁ ভেজ এইটো কি বস্তু মানে ৰাইজ বুৱাৰীয়ে নহয় মানে নতুন নতুন বোৱাৰীখিনিয়ে নহয় মানে পুৰণা বোৱাৰীখিনিও মানে আধা বুঢ়াখিনিও পাগল হৈ গৈছে আধা বুঢ়া মানে কি এখেত অলমষ্টে বুঢ়া পাগল হৈ গৈছে তথাপিও ইনষ্টাগ্ৰামৰ পিছত পাগলা হৈ গৈছে বুলি কৈছো এখেতৰ ভিডিঅ'টো চাওক কাপোৰ কি ফাৰ্ষ্ট ক্লাছ কাপোৰ পিন্ধে যিটো বয়সত মন্দিৰত গৈ লৈ পেলাই ভগৱানৰ ওচৰত নিজৰ পাপৰ পৰাচিত্তৰ কাৰণে ক্ষমা বিচাৰি থাকে সেইটো বয়সত
আইতাই হাফ পেন্ট পিন্ধি অৰ্ধনগ্ন ডান্স মানে মানুহবিলাক ইনষ্টাগ্ৰামৰ পিছত এনেকুৱা পাগল হৈ গৈছে মানে গমেই পোৱা নাই যে কি কৰি আছে কি নাই কিমান বয়স হৈছে মানে এইবিলাক দেখি এনেকুৱা সঁচাকে এতিয়া ফিল হোৱা হৈছে যে 2026 টো সঁচাই আমাৰ কাৰণে লাষ্ট হ'ব নেকি পৃথিৱী ধ্বংস হৈ যাব নেকি কথাটো এবাৰ সঁচা হ'ব যেন পাইছো যোনে যি কৰে কৰি থাকক ৰাইজ আজি মোৰ ভিডিঅ'টো ইমানতে সামৰণি মাৰিছো তো ৰাইজ আৰু এটা কথা আপোনালোকক কওঁ যে মই আহি আছো অসম অতি সোনকালে আৰু অসম আহি বেক টু বেক আপোনালোকক মই সাৰপ্ৰাইজৰ ওপৰত সাৰপ্ৰাইজ দি যাম বহুত ভাল ভাল কিছুমান ভাবি গৈ আছো কিছুমান স্ক্ৰিপ্ট নিজৰ লগত লৈ গৈ আছো যে এনেকুৱা কৰিম বুলি পেলাই আৰু অসম গৈ এবাৰ নিশ্চয় কিবা ভাল কৰিম মই আপোনালোকৰ মন জয় কৰিব পৰাকে কৰিম আৰু আপোনালোকে যেনেদৰে এতিয়ালৈ সাপোৰ্ট কৰিছে তেনেদৰে মোক সাপোৰ্ট কৰি থাকিব আশা কৰো আপোনালোকৰ নতুন বছৰটো বহুত ভালে যাওক আপোনালোকক ভগৱানে মংগল কৰক আপোনালোকলৈ বাস সিমানখিনিয়ে ভগৱানৰ ওচৰত মই প্ৰে কৰিছো আপোনালোকৰ গোটেই বছৰটো ভালে যাওক আপোনালোকৰ দিন শুভ হওক আৰু থ্যাংক ইউ সো মাচ ইমান দিনে মোক ইমান সাপোৰ্ট কৰাৰ কাৰণে বহুত কম সময়ত আপোনালোকে বহুত বেছি সাপোৰ্ট কৰিলে আৰু এনেদৰে যদি আপোনালোকে মোক সাপোৰ্ট কৰি থাকে মই অসমতে সেট হৈ যাম আৰু তো ৰাইজ বাই বাই অল এণ্ড লাভ ইউ অল বহুত বেছি আপোনালোকক ভাল পাওঁ আপোনালোকে বহুত কম সময়ত মোক বহুত বেছি আঁকোৱালি লৈছে ভাল লাগিছে আৰু কিছুমান মিনি ৰোষ্টাৰ ওলাই আছে চবেই মোক ভিডিঅ'বিলাক পোষ্ট কৰো মানে মোক শ্বেয়াৰ কৰেতো মই মাজে মাজে চাওঁ কি ৰোষ্ট কৰি আছে চাওক যেতিয়া ছোৱালী এজনী বাহিৰত ওলাই আহে বা ল'ৰা এটা বাহিৰত ওলাই আহে যেতিয়া ল'ৰা বাহিৰত ওলাই আহে সি লাগিলে যিয়ে জব নকৰক কিয় মানুহে কি কব সিটো চিকিউৰিটি গাৰ্ড কৰি আছে তাৰ পাছত যেতিয়া ছোৱালী এজনী বাহিৰত ওলাই আহে মানুহখিনিয়ে কি কয় তাই চাগে ধান্দাই কৰি আছে লাগিলে তাই যিমানে পঢ়া শুনা নহওক লাগিলে ল'ৰাজন যিমানে পঢ়া শুনা নহওক মানুহে সেই মেণ্টেলিটিটো বনাই লোৱা নাই মানুহৰ মেণ্টেল মানে মানুহে ভিতৰৰ পৰা জানে কি কৰি আছে কিন্তু মানুহখিনিয়ে বেলেগৰ আগত বদনাম কৰি বেছি ভাল পায় আৰু যদি কাৰোবাৰ সেইখিনি থিংকিং যে ল'ৰাজন বাহিৰত ওলাই আহিলে যে সি চিকিউৰিটি গাৰ্ড কৰে ছোৱালীজনীয়ে ধান্দা কৰে তেন্তে আপোনালোকো বাহিৰত ওলাওক বেলেগক জাজ কৰি বেলেগক বেয়াকে কৈ বেলেগক ডিমোটিভেট কৰাতকে নিজে বাহিৰত ওলাই আহি পেলাই চাওক বাহিৰৰ জগতখন কেনেকুৱা নিজৰ ঘৰত সোমাই থাকি 1 টকা ইনকাম নকৰাকে বেলেগক জাজ কৰাটো বহুত সহজ কিন্তু বাহিৰত ওলাই আহি নিজৰ লগতে নিজৰ পৰিয়াল চলাই থকাটো বহুত বেছি কঠিন মুখেৰে ফুকজহি মাৰাটো বহুত সহজ নিজে কৰি দেখাওক তেতিয়া মানিম কি বালডাল ঘটিডাল ছিগিলা মই সেইকেইটাক ৰোষ্টাৰক কৈছো যিকেইটাই কৈ আছে বাহিৰত মানে মই কিবা কৰো ধান্দা কৰো আল কৰো বাল কৰো মই একো ক'ব লগা নাই মই যি বালেই নকৰো সিহঁতে কোন বাল মোক ক'ব মোৰ ঘৰৰ মানুহ আছে সাপোৰ্ট কৰে ফুল মোৰ দেউতাই মোক যিমান সাপোৰ্ট কৰে নহয় চাগে আজিলে কোনোবা ছোৱালীক তেনেকুৱা কোনোবাই সাপোৰ্ট কৰিছে পইচাৰ পৰা আদি কৰি মানুহৰ টানালে সব সহ্য কৰে মানুহজনে পইচা পৰ্যন্ত মোক দৰকাৰ হলে দিয়ে তেতিয়াহলে মই বাল ৰোষ্টাৰ বিলাকৰ লগত লাগি কিডাল পাম আৰু সিহঁতলে মই এটা পোনপটীয়া কুৱেশ্যন যে ঘৰত থাকি বেলেগক এনেকে ৰোষ্ট কৰি কি পালা কি হল ঘৰত কেইটকা দিলা ঘৰৰ মানুহক কিমানখিনি উপাৰ্জন কৰি দিলা নিজৰ কাৰণে আজিলে কি ল'ব পাৰিলা যেতিয়া সেইখিনি কুৱেশ্যনৰ আনসাৰ দিব পাৰিবা তেতিয়া MahfuDuttaৰ ওপৰত ৰোষ্ট কৰিবা যে তাই বাহিৰত ধান্দা কৰে তো ৰাইজ আজিলে ইমানেই থ্যাংক ইউ সো মাচ অল অফ ইউ আপোনালোকে বহুত বেছি এতিয়ালে মোক সাপোৰ্ট কৰিছে আৰু এনেদৰে মোক সাপোৰ্ট কৰি থাকিব আৰু আপোনালোকক মই ইমপ্ৰেছ কৰিবলৈ নতুন কিবা কিবি লৈ আহি থাকিম মই বাহিৰত আছো অসমীয়া ক'ব পৰা মানুহ নাই সেইটো কাৰণত মই মানে নতুন কিবা আনিব পৰা নাই বাট মই আহি আছো অতি সোনকালে অসম আৰু অসম আহি ধামাকা কৰি থাকিম চব ফালৰ পৰা খালি মাফুৱে হ'ব আৰু ৰোষ্টাৰ বিলাক আৰু পাগল হৈ যাব সিহঁতক আৰু পাগল কৰিম তো আজিলে ইমানে গাইজ বাই বাই অল এণ্ড লাভ ইউ অল আপোনালোকক বহুত বেছি ভাল পাওঁ আপোনালোকে মোক এনেদৰে সাপোৰ্ট কৰি গৈ থাকক লাভ ইউ